নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো এটা চ্যালেঞ্জ ভিডিঅ' হ'ব বহুতক দেখিছোঁ বহুত চ্যালেঞ্জ কৰা তো মই যোনটো মানে চ্যালেঞ্জ ভিডিঅ' আজি বনাম হেতু একদমেই ইউনিক হয় আজিলৈকে মানে মই কাৰোৰ ভিডিঅ' তেনেকুৱা দেখা নাই হেতু চ্যালেঞ্জ আৰু বহুত সস্তা হয় আৰু বস্তুটো তো মই অকলেটো চ্যালেঞ্জ নকৰোঁ বাৰু মোৰ সুন্দৰী দুজনী আহি আছে তো তাহাঁতি আহাৰ আগতে মানে মই ৰেডি হৈ আছোঁ চ্যালেঞ্জটো কৰিবৰ কাৰণে আৰু তাহাঁতি আহাৰ পাছত আমি কৰিম তো মানে এইটো বস্তু আগতে সৰুতেও মানে কৰিছোঁ আপোনালোকে কৰিছে নাই নাজানো বাৰু কিন্তু আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া মোৰ লগৰ কেইজনীৰ লগত মানে এইটো বস্তু মানে কৰিছিলোঁ মানে আগতে কিছুমানে কৰে পানীপুৰি চ্যালেঞ্জ কিছুমানে কৰে 24 আৱাৰ্ছ কাৰ চ্যালেঞ্জ আৰু নুডলছখিনি যে পুৰা একদম জ্বলা নুডলছ আকৌ হেতু জলো চিপছটো এইবিলাক নহয় মানে আমাৰটো একদমেই ইউনিক মানে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে যদিহে আমাৰ চ্যালেঞ্জটোৰ বিষয়ে মানে জানিবলৈ মন গৈছে বেছি দামো নহয় বস্তুটো মাত্ৰ এটকাত ভাবিছে চাগে কিনো বস্তু পাম বুলি ন হেতু কাৰণে কৈছোঁ লাষ্টলৈকে চাই থাকিব বুলি তেতিয়াহে গম পাব আমাৰ চ্যালেঞ্জটোৰ কথা আগতে মানে যেতিয়া স্কুলত যাওঁ তেতিয়া হেতু বস্তু মানে কৰোঁ কিন্তু তেতিয়া যুগত আৰু এইবোৰ ভিডিঅ'ৰ সিস্টেম নাছিলে তো হেতু কাৰণে মানে তেতিয়াতো হলে জিকিলো হলে বহুত দিন কৰাও নাই বাৰু তথাপিও ট্ৰাই এটা কৰি চাম তেহেতৰ লগত কোন জিকে কোন হাৰে যোনে জিকিব তাৰ কাৰণে প্ৰাইজো আছে আৰু যোনে হাৰিব তাৰ কাৰণে পানিশমেন্টটো আছে বাৰু প্ৰাইজটো আৰু পানিশমেন্টটো মই নিজে ডিসাইড কৰিবলৈ থৈছোঁ মোৰ ভিডিঅ' গতিকে মই নিজে ডিসাইড কৰি থৈছোঁ তাহাঁতি মানে এতিয়া আহি আছে দুলিয়াজান আৰু মৰাণৰ পৰা মুণ্ডাহাটি তাহাঁতক দুলিয়াজানত লৈ পেলাই ইয়ালৈ আহি পেলাই যেতিয়া লগ পাম দুইজনীকে যেতিয়া পাবহি মানে আহি আছে চাগে সিহঁতি ফোন কৰোঁতে অথনি আহি আছোঁ বুলি কৈছিলে তো এতিয়া মানে তাহাঁতি পোৱাহি লগে মানে মই সব ৰেডি কৰি থৈ দিম চ্যালেঞ্জ ভিডিঅ'টো তাহাঁতি পোৱা লগে ষ্টাৰ্ট কৰি দিম আৰু বেছি সময়ো চ্যালেঞ্জ নহয় একেবাৰে অকমান কাৰণ হেতু বস্তু লৈ পেলাই বেছি দেৰি থকাৰ সম্ভৱ মানে নহয় মানে কোনো পধ্যে নহয় মানে আগতে পাৰিছিলোঁ এতিয়া চাগে নোৱাৰিম মানে আগতে সৰু আছিলোঁ ন হেতু কাৰণে আৰু তো কিনো চ্যালেঞ্জ চাই থাকিব আপোনালোকে একেবাৰে মোৰ ভিডিঅ'টো শেষলৈকে তাহাঁতৰ কাৰণে এইটো পুৰা সাৰপ্ৰাইজ হৈ যাব কাৰণ মইতো তাহাঁতক কৈ থোৱা নাই যে এনেকৈ ভিডিঅ' এটা বনাম চ্যালেঞ্জ ভিডিঅ' বুলি হেতু কাৰণে তাহাঁতি আহি পেলাই ভাবিব কি এইবোৰ বুলি পাৰিলেতো ক'ব মই নোৱাৰোঁ মই নবনাওঁ বুলি কাৰণ মানে হেতু বস্তু মানে অকমান বহুত ডেঞ্জাৰ হয় মানে কি বুলি ক'ম আৰু এতিয়া আগতীয়াকৈ কৈ দিলেতো ভাল নালাগিব হেতু কাৰণে সাৰপ্ৰাইজ হিচাপে থৈছোঁ আপোনালোকৰ কাৰণেও চ্যালেঞ্জটো মোৰ চ্যালেঞ্জটোৰ কাৰণে যিটো মানে বস্তুৰ প্ৰয়োজন হেতু আমাৰ দোকানৰ ওচৰৰ ডাইৰী দোকানতেই মানে এভেইলেবল আছে গতিকে মই আনিবলৈ আহিছোঁ ইমানখন পইচা নালাগে বাৰু অকলে 1 টকা বা 2 টকাটো হ'লে হৈ যাব কিন্তু মায়ে এইটো শ্বেম্পু আনিবৰ কাৰণে দিছে ইছৰণী চাইডে এফালে চাইডে না মোৰ চ্যালেঞ্জৰ মানে মেইন বস্তুটো হৈছে এইটো এটকীয়া হাজমলা যেটোত মানে 4টা থাকে কেইবাটাও ফ্লেভাৰ পায় কিন্তু মই লৈছোঁ এইটো একদম যোনটো একদম মানে লিখাটো নাই বাৰু কিন্তু এইটো জ্বলা হাজমলা বুলি কওঁ আগৰ পৰাই এইটো লৈছোঁ বাই বাই তো এইটো মানে ফাৰ্ষ্ট মই খুন্দি ল'ম গুড়া কৰি ল'ম আপোনালোকক দেখাব এইটো এনেকৈ থৈ লৈছোঁ থৈ পেলাই এনেকৈ পাউডাৰ নিচিনা হৈ গ'ল এতিয়া এইটোৰ পৰা আমি কৰিম চ্যালেঞ্জ ঠিক আছে আমি এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ এইটো হৈছে আমাৰ আৰু এখেত দুজনী পালেহি কৈছিলোঁ বান্দৰী সুন্দৰী দুজনী পালেহি বান্দৰী বুলি মই বান্দৰী দুজনী সুন্দৰী ঠিক আছে মই বান্দৰী গাইজ তো এইটো লৈ লৈছোঁ আমি ষ্টাৰ্ট কৰিব লৈছোঁ চাই থাকক আপোনালোকে একদম ইউনিক চ্যালেঞ্জ ঠিক আছে ৰ'ব আপোনালোকক দেখাম ঠিক আছে তো মানে এতিয়া আমাৰ মেইন মানে পইণ্টটোলৈ আহিছোঁ আমাৰ মানে আজি মেইন চ্যালেঞ্জটো হ'ব এইটো আপোনালোকে দেখিছে না হাজমলাটো এইটো এইটো দেখিছে না আপোনালোকে হাজমলাটো কেনেকুৱা কৈছে ঠিক আছে আজি মানে মেইন এইটো চ্যালেঞ্জটো হ'ব এনেকৈ আমি হাজমলাখিনি ইয়াত হাতত উলিয়াই ল'ম গোটেই তিনিজনীয়ে তাৰপিছত উলিয়াই পেলাই মানে আমাৰ এই জিভাৰ আগটোত মানে
এনেকে মানে এনেকে আপোনালোকে লগাই পাইছে চাগে কেনেকুৱা লাগে যদি নাই লগাইছে বহুত চাগে বহুত ডেঞ্জাৰ লাগে মই সৰুতে লগাইছিলো বুলি কৈছো এইটো মানে হাতত আমি এনেকে উলিয়াই পেলাই এনেকে কোনে কিমান দেৰি থাকিব পাৰে একদম মানে বেছি দেৰিলৈকে যোনে থাকিব সি জিকিব আৰু যোনে একদম মানে সোনকালে মানে নোৱাৰিব হেৰি কৰিবৰ কাৰণে লৈ থাকিবলৈ জিভাখনৰ আগত সি হাৰিব আৰু হাৰিলে মানে এইটো বেলেগ এটা পানিছমেণ্ট হ'ব আৰু জিকিলে মই আজি মানে পাৰ্টি এটা দি দিম আৰু বজাৰত ঠিক আছে কেনেকুৱা পাৰ্টি ঠিক আছে এইফালে দেখিছে আপোনালোকে উলিওৱা এয়া উলিয়াই লৈছোঁ হাতত ফেন চলি আছে উৰি গৈছে গাইছ অলপ চাবা আকৌ চকুতে পৰিবহি বেছি দেখিছে নহয় আপোনালোকে একদম মেগা লৈছো দেই উৰিছে ন কোনজনীয়ে কৈছিলে চকুত সোমাব বুলি মই কৈছিলোঁ সোমালেহি ঠিক আছে ওচৰলৈ আহা ৰেডি 1 2 3 মই কেনেকৈ ওচৰলৈ যাওঁ আকৌ ঠিক আছে লগোৱা 1 2 3 Enggak ya. Main. Guys, lalodi হৈ ওলাই আহিছে মোৰ বাবা মাই lalodi হৈ একদম বৈ আহিলে চাং কমাছে lalodi মুলে নেনাবা বহুত দেৰিলৈকে থ'ব পাৰিলে এইটো মানে একেবাৰে দেৰিলৈকে থ'ব পৰা বস্তুৱে নহয় মানে জিভাখনৰ আগত আৰু থ'ব পাৰিলে দেই এতিয়া লালতি কিমান ওলালে মোৰ প্ৰথমেই লালতি ওলাই আহিলে গৈ এবাৰ চাইডত লোৱা চাইডত কেনেকৈ লগাম নহয় হাতে এনেকৈ ৰবা হ'ল কাৰণ আগত নোৱাৰিলোঁ আগত এই জিকিলে আকৌ থাৰ্ড ছেকেণ্ড ৰাউণ্ড তিনিটা হ'ব কি হ'ল ভাইটি ঠিক আছে কি হ'ল বাৰু ভাইটি বাৰু ভাইটি কি লাগে লাগিছে আগটোত বেছি চেকচেকাই ঠিক আছে আগতে কম ব'লা আকৌ এবাৰ ছেকেণ্ড ৰাউণ্ড ঠিক আছে গাইজ ভবা নাছিলোঁ 3টা ৰাউণ্ড হ'ব বুলি এতিয়া হৈ গৈছে আৰু অ'কে আকৌ ময়ে ষ্টাৰ্ট ৰবা চুলাই অ'কে ডান এইখিনি এইফালে কেমেৰা গ'লে আনা তুমি এই তালুৰ লগত বেছিকৈ লগাইছা আকৌ আগটো বেছি লগাবা ঠিক আছে দিয়া দেখুৱা 1 2 3 এইখিনি হাঁহি হৱাই দিয়ে আকৌ মোৰ থু পৰি গ'লগৈ আকৌ মই নোৱাৰিলোঁ জিকিলে এদিনে ছেকেণ্ড বাৰ জিকিছে আৰু এটা ৰাউণ্ড আছে জিভাখন গাইছ
I love spicy. সেই স্পাইচি খাব নোৱাৰো দেই অ'কে 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 এতিয়া একদম লাষ্ট ৰাউণ্ড এবাৰ যোন জিকে মই মানে তাক একদম এটা গিফ্ট থাকিব যোন হাৰে তাৰ কাৰণে পানিছমেণ্টটো দেখা যাব বাৰু প্ৰত্যেকবাৰে আমি দুজনী হাৰি আছোঁ পানিছমেণ্টটো পাবলৈ মই দিম পানিছমেণ্টটো মই ডিচাইড কৰিম সেইটো হয় যোনে জিকে সি দিব মানে কাৰণ এইটো এই চেনেলৰ এই মালকিন হয় এই দিলে নহ'ব ঠিক আছে হ'ব গাইজ আকৌ হাতততো ভালেখিনি আছে আৰু নল'লেও হ'ব এক্সট্ৰাকৈ দেখিছে নহয় দৰ্জা ভাঙি দিছে 1 2 3 মই দেখিম okay है লালটি ওলাই গ'লগৈ লালটি মোৰ ওলাই গ'ল দে গাইজ আপোনালোকৰ আগত মই লাজ পাবলৈ নাই কিন্তু নোৱাৰি নেনাবাই কেনেকৈ পাইছে লালটি মানে বহুত বেছি ওলালে হেঁতি মানে খাই দিলোঁ আৰু এই জিভা আগটো দাঁত লাগি গ'ল এডোখৰ কাম নকৰা হৈ গ'ল জিভা ডোখৰ আজি একো হোৱা দি নাপাম এটা কাম কৰা আগডোখৰতে অকণ লাগিলে পিছডোখৰটো লগাই লোৱা ভিতৰ জিভাখনত লগাই ল'ম বোলা এতিয়া কৈছোঁ গোটেই আগডোখৰতে লাগি আছে ন নাই ওলমি থকা জিভা ডোখৰত লগাই ল'ম ভাবিছিলোঁ মই নিজে জিকিম বুলি নহ'লগৈ বাৰু নেনাবা জিকিলে গোটেই তিনিবাৰ কৰিলোঁ তিনিবাৰ নেনাবা জিকিলে এতিয়া নেনাবাক মই প্ৰাইজটো দিম কি প্ৰাইজ দিম সেইটো আপোনালোকে চাই থাকিব পুৰা প্ৰাইজ নহ'ব অ'কে পানিছমেণ্ট মই দিম ঠিক আছে পানিছমেণ্ট আমি দুইজনীয়ে অ' নহয় দুইজনীকে দিম মোৰো আহিছে আমি দুইজনীকে দিব লাগিব দুইজনীকে পানিছমেণ্ট ঠিক আছে প্ৰাইজটো ইয়াক মই দি দিম বাৰু এই পানিছমেণ্টটো আমাক দি দিব তো মানে আৰু এডোখৰ বাকী আছে ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই পিছে হাৰিলোঁ জিকিম বুলি ভাবিছিলোঁ এইটো আগতে সৰুতে কৰিছিলোঁ এবাৰ তথাপিও হাৰি গ'লোঁ আৰু বহুত লেটেষ্ট লাগিছে জিভাখন একদম ডাঠ ভৰাই লওঁ আকৌ ইয়াত ভৰোৱা নাই অ'কে গাইজ তো চাই থাকিব আৰু প্ৰাইজ পানিছ অলপ পাছত দেখাই আছোঁ যিহেতু নেনাবা জিকিলে সেইবাবে চবকে মই পুচকা খুৱাই দিলোঁ আৰু আকৌ লগতে নিজেও খাই ল'লোঁ আজি যিহেতু চেলেঞ্জত মই জিকিছিলোঁ পুৰা 3টা ৰাউণ্ডত 3বাৰ জিকিলোঁ সেইটো কাৰণে আজি মই মানে অলপ ৰাণী নিচিনা থাকিম আৰু এহেঁতৰ পানিছমেণ্ট হ'ব দুইজনীয়ে আজি পুৰা খানা বনাব এই গৰমত দুইজনীয়ে খানাও বনাব কাঁহী বাতিও ধুব মই একো নকৰোঁ মই চকী আনি লৈছোঁ আৰু ভৰিৰ ওপৰত ভৰি ধৰি খাম মই মানে পুৰা এইটো পজিশ্যনতে থাকিম আৰু আমাৰ ঘাম ওলাই গৈছে ইমান গেলা গৰমত গাইজ পাকঘৰটো বহুত বেছি গৰম আৰু ইমানখন মানুহৰ ভাত বনাবলৈ তিনিজনী হ'লে মানে সুবিধা হয় অকণমান আনকিলে 3টা মানুহ থাকে পটককৈ হয় এতিয়া বহুত দেৰি ঘামৰ পানী নাখাই দে আৰু অলপ পিছত আৰু যাব আমাৰ ঘামৰ পানীখিনি এইপিনে পেলাইছোঁ কাৰণ আমি কাম কৰি আছোঁ যে ৰাণীক পাইছোঁ মছলা কেনেকুৱা লাগিছে নেনাবা মনিকা নে কমলিকা হৈছিলে এইবোৰকে কাটিছোঁ নিজে ওখ হ'ব নোৱাৰিলোঁ এইখিনি দীঘলীয়াখিনিকে কাটিছোঁ নে আৰু গৰমত ফাটি গৈছে আৰু যিটোহে গৰম তাতে জুই গৰম একদম এইফালে খিকি চিকিও বন্ধ হৈ আছে এজনী আকৌ মহাৰণীৰ পৰা চম্ভালিছে আৰু সেইটো এটা কষ্ট হয় বাৰু আমাৰ ফালে নাপালেও সেইটো ফালে অকণমান কষ্ট পাইছেতো এইফালে মই ভাজি বনাব লৈছোঁ আৰু এই বনাব লৈছোঁ কণী তাতে দুটা গেছ জ্বলিছে আৰু গৰম উঠিছে গাইজ কাঁহী বাতি দি গৈছে এতিয়া আমাৰ কাঁহী বাতি পাল হৈ গ'ল আৰু এতিয়া আমাৰ সমস্ত কামখিনি আমি দুজনীয়ে কৰি এতিয়া আজৰি হৈছোঁ ভাত পানী খাই গাটো ধুই ল'লোঁ বহুত গৰম যে গাটো ধুই ল'লে অকণমান মানে শান্তি লাগে আৰু এতিয়া শুবলৈ বুলি আহিলোঁ বহুত ৰাতিও হ'ল গতিকে আমাৰ চেলেঞ্জ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আকৌ বনাম বাৰু ফাৰ্ষ্ট চেলেঞ্জ ভিডিঅ' হৈছে তো সেইটো কাৰণে ইমান ভাল নহ'ব পাৰে আকৌ বনাম তো আকৌ আপোনালোকক দেখাম তো মোৰ ভিডিঅ'টো আজি ইমানেই আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আৰু বাই বাই আৰু এজনী আছে সেয়া ল'ৰা খেলাই আছে সেইটো কাৰণে তাইক উঠোৱা নাই আৰু দেই